নমস্কাৰ, মোৰ নাম শাহিনা আহমেদ। মই ক্লাছ 11তে পঢ়ি আছো। কমাৰ্চ ষ্টুডেণ্ট হয় ডিব্ৰুগড় বইজ হাই ছেকেণ্ডেৰী স্কুলতে। ইয়াতে বহুত ষ্টুডেণ্ট আছে যোনটো নিযুত মইনা স্কিমৰ পৰা পইচা পাইছে। মান্থলিতে কিবা 1000কে পাই আছে, যাতে আমি ইউজ কৰিব পাৰোঁ, বুকছ কিনিব পাৰোঁ। আমাৰ গাইড বহুত ইউজফুল হয় এইটো মানি। আমাৰ ফেমিলিৰ কাৰণে ইউজ হৈ যায়। কেতিয়াবা ঘৰতে যদি পইচা নাপায় আমি এইবিলাকতে ইউজ কৰিব পাৰোঁ। যেনেকৈ আমি আমাৰ ষ্টেচনাৰী বেগ কেতিয়াবা নাথাকিলে এইটো দি ল'ব পাৰোঁ। কেতিয়াবা আমাৰ জোতা ফাটি যায়, আমি জোতাও ল'ব পাৰোঁ। এণ্ড দেন বুকছ কাৰণে অভিয়াছলি কপি গাইড আমাৰ এক্সাম আমাৰ পঢ়াৰ কাৰণে বহুত কিবা হেল্পফুল হয়। আৰু আমি কেতিয়াবা অটো ভাড়া নাথাকে, এইটো অটো ফেয়াৰ কাৰণে বহুত ইউজফুল হৈ যায়। থেংক ইউ ছ' মাছ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে আপুনি আমাৰ কাৰণে ইমান ভাল অপৰচুনিটি দিছে। বহুত আৰু ষ্টুডেণ্টকেইটাই আমি এইবিলাক কৰিব পাৰিছোঁ যে থেংকছ টু ইউ।